নমস্কাৰ বন্ধুসকল, মই সুদৰ্শন। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ব্লগছ বাই সুদৰ্শন। তো আজি হৈছে ছানডে আৰু এতিয়া ৰাতিপুৱা প্ৰায় 6 বাজিছে। তো যোৱাটো দেওবাৰটোৱে এইটো আকৌ ছানডে ৰাইডৰ কাৰণে ওলাইছে চাইকেলত। তো সকলো মেম্বাৰ ৰাইড কৰি আছে। তো আজি আমাৰ ডেষ্টিনেশ্যন হৈছে পদুমণি টু গেন্ধালি হৈ চামগুৰিৰ পৰা এনেকৈ ৰকলেণ্ড ৰঙামাটি হৈ আকৌ আমাৰ পদুমলৈ উভতি আহিম। তো প্ৰায় 30 কিলোমিটাৰমান হ'ব চাগৈ। তো ভিডিঅ'টো চাই থাকক। বৰ্তমান আমি বৰদল পাইছোঁহি। তো গেন্ধালি পাম আৰু। তো বৰ্তমান আমি আহি পালোঁ গেন্ধালি তিনিআলি আহি পাইছোঁ। ৰাইডৰ মেম্বাৰ আগত গৈ আছে। তো ৰাতিপুৱা চাইকেল চলোৱা বা খোজকাঢ়িবলৈ ওলাই অহাটো এটা বহুতেই মজা। যিসকলে ওলাই আহে তেওঁলোকে গম পাব। ৰাতিপুৱাটো বেছি হাই উৰুমি নাথাকে, গাড়ী ঘোঁৰা নাথাকে। তো এক শান্তিময় পৰিৱেশত ওলাই আহিবলৈ পালে ভাল লাগে। তো কৰি আছোঁ ৰাইডটো, আপোনালোককো দেখাই আছোঁ। বৰ্তমান সময়ত যিটো গতিত পেট্ৰলৰ দাম বৃদ্ধি পাইছে, তো আপোনালোকে অলপ চলপ চাইকেলখন চলাব লাগে। ওচৰতে ক'ৰবাত গৈছে বা গাঁৱতে কাৰোবাৰ ওচৰৰ আত্মীয় ঘৰত গৈছে, তো তেতিয়া গাড়ীখন নিদি আপুনি চাইকেলখনো লৈ যাব পাৰে। তো স্বাস্থ্যও ভাল থাকে চাইকেল চলালে আৰু পৰিৱেশ প্ৰদূষণো কম হয়। তো আপোনাৰ তেলৰ খৰচাটো বাঢ়ি যায়। তো সেইকাৰণে অলপ চাইকেল চলাব লাগে। বৰ্তমান আমি পাই গ'লোঁ চামগুৰি। আৰু এখন ৰাইট চাইডে দেখিছে, এখন হৈছে চামগুৰি হস্পিটেল। তো দেখাই আছোঁ আপোনালোকক গেটটো, ৰ'ব। তো এইখন হৈছে চামগুৰি উপ প্ৰাথমিক কেন্দ্ৰ, স্বাস্থ্য কেন্দ্ৰ। তো এইটো ৰাস্তা গতি চাওক। তো যোনটো ৰাস্তাত এখন হস্পিটেল আছে, সেইটো ৰাস্তাৰ গতি হৈছে এনেকুৱা। তো ভাবক আমি সাধাৰণ মানুহ চাইকেল বা গাড়ী লৈ আহিবলৈ কিমান কষ্ট, আৰু এয়া হস্পিটেলত অহা ৰোগীসকলৰ কেনেকুৱা অৱস্থা হয়। তো চৰকাৰে অলপ মন কাণ দিব লাগে। এইটো যাৰ সমষ্টি হয়, এইটোতো চামগুৰি সমষ্টিটো পৰে। তো ৰকিবুল হুছেইন দেৱৰ অলপ চাব লাগে। তো আশা কৰোঁ ৰাস্তাটো ভাল হয়, আমাৰ কাৰণে নহ'লেও হস্পিটেলত অহা ৰোগীসকলৰ কাৰণে অলপ ভাল হ'ব। তো তেওঁলোকৰ অলপ কষ্টটো কমিব। এনেই ৰোগী আৰু তেওঁলোকৰ ৰোগৰ চিকিৎসা কৰিবলৈ আহি যদি এনেকুৱা অৱস্থা পায় ৰাস্তাত, কি হ'ব আপোনালোকে। অলপ ৰৈ দেখাই দিছোঁ চামগুৰি বিলখন। তো এইখনে হৈছে চামগুৰি বিল, চাই লওক। ৰাতিপুৱাৰ এক সুন্দৰ পৰিৱেশ। এয়া কি সুন্দৰ পৰিৱেশ এক। তো বেছি পৰ নকৰোঁ, আগত ৰাইডাৰ গৈ আছে আৰু এয়া ছট পূজা পতা ইয়াত দেখিব পাইছে। তো কি ধুনীয়া এক সুন্দৰ দৃশ্য প্ৰাকৃতিক পৰিৱেশৰ মাজত। তো চাওক, বৰ্তমান এক সুন্দৰ পৰিৱেশৰ মাজেদি গৈ আছোঁ। তো এটা ৰঙামাটি গৈ আছোঁ বৰ্তমান। তো বাগানৰ মাজেদি গৈ আছোঁ। দুইফালে একদম বাগান, চাহ বাগান। আৰু ৰাস্তাটো চাওক কি ধুনীয়া আগত গৈ আছে। তো আৰু এইফালৰ পৰা ধুনীয়াকৈ ৰ'দটো ওলাইছে। এইটো গছৰ ফাঁকেদি চাওক সূৰ্যটো, আৰু এইফালে কুঁৱলী পৰি আছে দূৰলৈকে বাগান। তো প্ৰথমে যোনটো ৰাস্তাত গৈছিলোঁ, অলপ ৰাস্তাটো ফুল খেলি মেলি হৈ গ'ল। তো আকৌ ইউ টাৰ্ণ লৈ বেলেগ এটা ৰাস্তাত আহিছোঁ। সেইটো বাগানৰ মাজতে ৰাস্তা। তো সুন্দৰ পৰিৱেশ এক, পিনে চাওক বাগান।
বৰ্তমানলৈকে আমি প্ৰায় এৰাউণ্ড 17 কিলোমিটাৰ ৰাইডিং কৰিলোঁ। তো এতিয়াও আৰু প্ৰায় আছে 10 কিলোমিটাৰ 15 কিলোমিটাৰ ইমান দেৰি হয়। অলপ বাগানৰ মাজে মাজে অহা দেখি গুগল মেপ চাই আহিবলগীয়া হৈছে। তো অলপ ৰাস্তাটো ভুল হৈ গৈছে। তো এইফালে চাওক কি ধুনীয়া পৰিৱেশ, পিছফালে পথাৰ মানে দুইফালে পথাৰ আৰু এইফালে বাগান আছে। এইখন বাগান হৈছে আচলতে আমাৰ সুন্দৰনৈ চাহ বাগিচা। তো এখন বহুত ডাঙৰ চাহ বাগিচা। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। তো বৰ্তমান বাগানৰ ৰাস্তাটোৰ পৰা মেইন ৰোড পাইছোঁহি। তো এইটো মেইন ৰোড। তো এতিয়া আমি গুফা মন্দিৰ যাম বুলি ভাবিছোঁ। যদি যাওঁ আমি যাব লাগিব লেফ্ট ছাইডে। ফাইনেলি ইমান কষ্ট মত আমি গুফা মন্দিৰ পাই গৈছোঁ। এইটো গেট। তো এতিয়া এনেকৈ যাব লাগিব ভিতৰেদি। ব'লক তো গৈ আছোঁ। প্ৰায় 17-18 কিলোমিটাৰমান অহাৰ পিছত পাই গ'লোঁ। বহুত ঘূৰি আহিব লগা হ'ল বাগানৰ মাজেদি। তো সেইকাৰণে অলপ দেৰি হৈ গ'ল। তো এতিয়া বোলক গুফা মন্দিৰৰ ভিতৰলৈ চাগৈ যাব নোৱাৰিম, কাৰণ গা ধুই অহা নাই ৰাতিপুৱাই। তো গুফা মন্দিৰত অলপ ৰখা হ'ব, অলপ ব্ৰেকফাষ্ট কৰা হ'ব, তাৰপৰা ঘৰলৈ যাম। আৰু ক'ৰবাত যায় যদি ডেষ্টিনেশ্যন বেলেগ হ'ব পাৰে। হৰধতি যাম বুলি কৈ আছে, কিন্তু যাওঁনে নাই ঠিক নাই, কাৰণ অলপ বেছি দূৰ হৈ যাব। কাৰণ সৰু সৰু ল'ৰা ছোৱালীকেইটা আছে, তাহাঁতে চলাব নোৱাৰিব পাৰে চাইকেল ইমান দূৰ। তো মজা ওলাই গৈছে এখন চাইকেল লৈ। সমান ৰাস্তা হ'লে একো নাছিলে, কিন্তু ওখ চাপৰ আছে, ৰাস্তা আপ হিল ডাউন হিল। তো সেইকাৰণে অকণ উঠোৱাত কষ্ট হয় আৰু ৰাস্তা বেয়া। সমান ৰাস্তা হ'লে ইমান একো নাই, কিন্তু দাও নাপ আছে। তো সেইটো কাৰণে অলপ কষ্ট হয়। ভাবি আছোঁ এখন নতুন চাইকেল ল'ম। আপোনালোকে কমেণ্টত জনাব লগাই কেনেকুৱা হয়। তো সেয়া আমি গুফা মন্দিৰ পাই গ'লোহি। তো ভিতৰত নাযাওঁ এতিয়া, গা ধুই অহা নাই ৰাতিপুৱাতে। তো ৰাতিপুৱা আমি 5টা মানতে ওলাইছিলোঁ, কিন্তু ফিল্ডৰ পৰা গোটেইখিনি লগ হওঁতে দেৰি হৈ গ'ল। 6টা মানত ওলাইছোঁ। তো এনেকৈ গৈ পিনে এনেকৈ মন্দিৰটোৰ ওপৰত যাব লাগিব। ওপৰত আছে, তো ওপৰত নাযাওঁ। তো ইয়াৰ পৰাই ভগৱানক কৃষ্ণ। তো আকৌ বেলেগ এদিন আহিম, শিৱৰাত্ৰিত আহিম, আপোনালোকক দেখাই দিম। তো মন্দিৰটো এনেকৈ আছে, ওপৰত চাওক। তো ফাইনেলি ইয়াত ব্ৰেকফাষ্ট কৰা হৈ গ'ল। এতিয়া যাব ওলাইছোঁ। তো এতিয়া যাত্ৰাটো হৈছে আমাৰ ঘৰলৈ যাম এতিয়া। তো পোৱালিখিনি হৰধতি ৱাটাৰফল যাম বুলি কৈছে, কিন্তু মোৰ কাম থকাৰ কাৰণে এতিয়া নাযাওঁ। তেহেঁতে যাব চাগৈ। তো কথাটো আগত পাতি লওঁ। মই যাব নোৱাৰিম, কাৰণ মোৰ এটা বিশেষ কাম আছে। তো সেইকাৰণে তো এতিয়া ঘৰলৈ উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ। মই আৰু ৰক্তিম নাযাওঁ, বাকীখিনি যাব। এইটো আহি আছে পিছত। বৰ্তমান আমি পাই গ'লো উদমাৰী তিনিআলি। তো আমি যাম ৰাইট ছাইডে ঘৰলৈ, আৰু এহেঁতে পোৱালিখিনিক হৰধতি লৈ যাব। এই গাইড আছে, এই ৰিতমে হৰধতি লৈ যাব। এইফালেদি হৰধতি যায়। আমি পাৰিলে পিছত স্কুটি লৈ যাম অলপ দেৰিকৈ, কামটো কৰি আহি। তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ। বাই বাই, ভালকৈ যাবি আৰু ইহঁতক হেৰি কৰিবি। আমাৰ দুটা ৰাইড সম্পূৰ্ণ হৈছে আৰু ঘৰ পাবলৈ বেছি দূৰ নাই। তো ইহঁতে হৰধতিত আছে। যদি কামটো সোনকালে হৈ যায়, তো আমি দুটা স্কুটি লৈ আকৌ হৰধতি যাম। তো তাত খানাটো খোৱা হ'ব। এতিয়া ভাত চাত ৰান্ধিব বস্তু দিছে। তো এতিয়া ঘৰত যাওঁ, তাৰপৰা কামটো কৰি আহোঁ ফটককৈ। কাম মানে আকৌ এইটো কাম নহয়, এইটো বেলেগ এটা কাম। ঘৰত যাওঁ বুলি ভাবিছে আপোনালোকে, এইটো কাম কৰিব যাম বুলি ভাবিব পাৰে। তো মানে মানুহ এজনক থৈ আহিব লাগে। মোৰ বৰ্তা হয়, গোলাঘাট যাব। তো বৰ্তাক মানে গাড়ীত উঠাই থৈ আহি তো আমি হৰধতি যাম চাগৈ। তো এতিয়া ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আকৌ যদি হৰধতি যাওঁ, আকৌ আপোনালোকক দেখাম বাৰু খানা খোৱা দৃশ্য। তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু বহুতে ছাবস্ক্ৰাইব নকৰে, সেইটো বেয়া লাগে। তো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে আপোনাৰ একো পইচা নাযায়। তো এটা আমাৰে ভাল ছাবস্ক্ৰাইব কৰিলে। তো ছাবস্ক্ৰাইব কৰিব, আপোনাৰ যিহেতু একো নাযায়, একো কৰিব নালাগে। খালি ৰঙাকৈ ছাবস্ক্ৰাইব বুলি লিখা থাকে, তাত চুই দিলেই হ'ল। তো ছাবস্ক্ৰাইব হৈ যায় নিজে নিজেই। তো ভিডিঅ'বোৰ মোৰ তেতিয়া পাই থাকিব ন'টিফিকেশ্যন। তো বাই বাই।